নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। আজি আমি চাম পাঠ 10 ভাৰতীয় সংস্কৃতিৰ ভেটি। অনুশীলনী 1 একৰ ক বেদ মানে কি? উত্তৰ বেদ হৈছে সংস্কৃত ভাষাত ৰচিত ভাৰতৰ প্ৰাচীন আৰু পবিত্ৰ গ্ৰন্থ। খ গ্ৰাম কি? উত্তৰ গ্ৰাম হ'ল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি। গ বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীমানৰ নাম লিখা। উত্তৰ বিশ্বৱাৰা, লোপামুদ্ৰা, ঘোষ আৰু অপলা। 2 নম্বৰ বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা। উত্তৰ বৈদিক যুগৰ সমাজ পিতৃ প্ৰধান আছিল। পিতৃ আছিল পৰিয়ালৰ মুৰব্বী। পৰিয়াল আছিল আটাইতকৈ সৰু গোট, যাক কুল বা গৃহ বুলি জনা গৈছিল। গৃহ বা পৰিয়ালৰ মুৰব্বীজনক গৃহপতি বোলা হৈছিল। আকৌ গ্ৰাম হ'ল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি। গ্ৰামৰ মুৰব্বীজনক গ্ৰামণী বোলা হৈছিল। কেইবাখনো গ্ৰাম বা গাঁও লগ লাগি একোখন বিশ গঠিত হৈছিল আৰু বিশৰ মুৰব্বীজনক বিশপতি বোলা হৈছিল। কেইবাখনো বিশ লগ লাগি একোখন জন গঠন হৈছিল। জন আছিল আটাইতকৈ ডাঙৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গোট, যাৰ মুৰব্বীজনক ৰাজন বোলা হৈছিল। সেনানীয়ে আৰু পুৰোহিতে ৰাজনক কাম কাজত সহায় কৰিছিল। ধৰ্মীয় আৰু ৰাজনৈতিক কাম কাজত মহিলাসকলেও সমানে অংশগ্ৰহণ কৰিছিল। 3 নম্বৰ বেদত উল্লেখ থকা মূল ধাৰণাকেইটা কি কি? উত্তৰ ক ধৰ্ম অৰ্থাৎ সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা। খ কৰ্ম অৰ্থাৎ সৎ বা ভাল কৰ্মৰ ফল সদায় ভাল আৰু অসৎ বা বেয়া কৰ্মৰ ফল সদায় বেয়া। গ মোক্ষ অৰ্থাৎ আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰা। অনুশীলনী 2 একৰ ক জড়বাদৰ প্ৰচাৰক কোন আছিল? উত্তৰ চাৰ্বাক। খ লোকায়ত বুলিলে কি বুজা? উত্তৰ জড়বাদৰ মতবাদটো সাধাৰণ মানুহৰ মাজত লোকপ্ৰিয় হোৱা কাৰণে ইয়াক লোকায়ত বুলি জনা যায়। গ কোনে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল? উত্তৰ দাৰ্শনিক বৃহস্পতিয়ে। খ জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি? উত্তৰ মাটি, পানী, অগ্নি আৰু বায়ু। অনুশীলনী 3 একৰ ক মহাবীৰ কোন আছিল? উত্তৰ মহাবীৰ আছিল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক। খ জৈন ধৰ্মত মুঠ কিমানগৰাকী তীৰ্থংকৰ আছে? প্ৰথমজন তীৰ্থংকৰ কোন আছিল? উত্তৰ জৈন ধৰ্মত মুঠ 24 গৰাকী তীৰ্থংকৰ আছে। প্ৰথমজন তীৰ্থংকৰ আছিল ঋষভনাথ বা আদিনাথ। গ জৈন ধৰ্মৰ নীতি 5টা কি কি? উত্তৰ অহিংসা, সত্য, অস্তেয়, ত্যাগ আৰু ব্ৰহ্মচৰ্য। খ জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ 2গৰাকী ৰজাৰ নাম লিখা। উত্তৰ বিম্বিসাৰ আৰু অজাতশত্ৰু। উঙ জৈন ধৰ্মৰ অনুগামীসকলক কি কি দুটা ভাগত ভাগ কৰিব পাৰি? উত্তৰ দিগম্বৰ আৰু শ্বেতাম্বৰ। প্ৰথম চ মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ অংগ নামেৰে। 2 নম্বৰ ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল? উত্তৰ সামাজিক আৰু ধৰ্মীয় সংকটৰ ফলত সৃষ্টি হোৱা আত্মিক সন্ধানৰ বাবে নতুন চিন্তাধাৰাৰ উন্মেষ ঘটিছিল। 3 নম্বৰ বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল? উত্তৰ বৰ্ধমান মহাবীৰে এদিন নগৰ ভ্ৰমণলৈ যাওঁতে এজন বৃদ্ধ, এজন ৰুগীয়া লোক, এজন মৃত ব্যক্তি আৰু এজন সন্ন্যাসীক দেখা পাইছিল। তাৰ পিছৰ পৰাই তেওঁ সংসাৰৰ মায়ামোহ অস্থায়ী বুলি অনুভৱ হৈছিল আৰু স্থায়ী সুখ শান্তি আৰু মোক্ষ লাভৰ বাবে সন্ন্যাসী জীৱন যাপন কৰিবলৈ মত পোষণ কৰিছিল। অনুশীলনী 4 একৰ ক বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? উত্তৰ গৌতম বুদ্ধ। খ গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম কি আছিল? উত্তৰ সিদ্ধাৰ্থ। গ গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল? উত্তৰ বোধগয়াত। খ বুধিদ্ৰুম বুলি কোনজোপা গছক কোৱা হয়? উত্তৰ গৌতম বুদ্ধই যিজোপা আহত গছৰ তলত দিব্যজ্ঞান লাভ কৰিছিল সেই গছজোপাক বুধিদ্ৰুম বুলি কোৱা হয়। উঙ বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য কি? উত্তৰ ক পৃথিৱীখন দুখময়। খ মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয়। গ আশা আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয়। খ সেই মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে। প্ৰথম চ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি? উত্তৰ ত্ৰিপিটক। দ্বিতীয় চ বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা কি আছিল? উত্তৰ নালন্দা, বিক্ৰমশিলা আৰু তক্ষশিলা।
2 নম্বৰ বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটা বৰ্ণনা কৰা উত্তৰ বৌদ্ধ ধৰ্মৰ মহৎ সত্য চাৰিটা হ'ল পৃথিৱীখন দুখময় মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয় আশা আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় আৰু সেই মুক্তিৰ বাবে অষ্টমাৰ্গ বা আঠটা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে অষ্টমাৰ্গ কেইটা হ'ল সৎ চিন্তা সৎ সিদ্ধান্ত সৎ বাক্য সৎ আচৰণ সৎ কৰ্ম সৎ চেষ্টা সৎ স্মৃতি আৰু সৎ ধ্যান 3 নম্বৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা উত্তৰ ভাৰতৰ সভ্যতা সংস্কৃতিলৈ বৌদ্ধ ধৰ্মৰ অৱদান অসীম পালি ভাষাত লিখা ত্ৰিপিটকৰ উপৰি বুদ্ধদেৱৰ পূৰ্বজন্মৰ কাহিনীৰ আধাৰত ৰচিত জাতক কথা আজিও সমাদৃত সাঁচী বল্লভী নালন্দা আদি স্তূপসমূহ বৌদ্ধ ধৰ্মৰে অৱদান এই স্তূপসমূহ ভাৰতৰ ঐতিহ্যৰ এক গৌৰৱময় উপাদানৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ গান্ধাৰ চিত্ৰশিল্প অজন্তা ইলোৰাৰ গুহা চিত্ৰসমূহ বৌদ্ধ কলাৰ উৎকৃষ্ট নিদৰ্শন বৌদ্ধসকলে স্তূপৰ উপৰি চৈত্য মানে প্ৰাৰ্থনা গৃহ আৰু বিহাৰ নিৰ্মাণ কৰি ভাৰতৰ স্থাপত্যৰ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই থৈ গৈছে অনুশীলনী 5 একৰ ক জনজাতি বুলিলে কি বুজা উত্তৰ সাধাৰণতে একোটা অঞ্চলত আদিম কালৰে পৰা বাস কৰি থকা সামাজিক গোটবোৰক জনজাতি বোলা হয় খ জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰো উত্তৰ সাধাৰণ মানুহৰ মুখে মুখে চলি অহা লোক পৰম্পৰা যেনে লোককথা লোকাচাৰ আদিৰ পৰা জানিব পাৰো গ দৰিপলৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে উত্তৰ অৰুণাচলৰ আদি আৰু অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলে খ জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্বৰৰ স্থান দিয়ে উত্তৰ প্ৰকৃতিক মুণ্ডা আৰু চাওতাল আদিবাসীসকলে কাক উপাসনা কৰে উত্তৰ চিংবংগাক 2 নম্বৰ ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা উত্তৰ ভাৰতৰ ভিন ভিন জনজাতিৰ মাজত প্ৰাকৃতিক উপাদান যেনে পাহাৰ নদী গছ উদ্ভিদ জীৱ-জন্তু শিল আদিৰ পবিত্ৰতাৰ বিষয়ে একে ধৰণৰ বিশ্বাস আছে প্ৰত্যেকে প্ৰকৃতিৰ উপাদানসমূহৰ ভিতৰত কোনো চেতনা বা ঐশ্বৰিক উপস্থিতিৰ স্বীকৃতি দিয়ে প্ৰায়ভাগ জনজাতিয়ে প্ৰকৃতিৰ উপাদানসমূহক দেৱতা ৰূপত পূজা কৰে যেনে মেঘালয়ৰ মাওফলাং অৰণ্যক তাৰ বাসিন্দাসকলে পবিত্ৰ বুলি গণ্য কৰে অৰুণাচলৰ আদি আৰু অসমৰ মিচিং জনজাতিৰ লোকসকলে সূৰ্যৰ ৰূপ হিচাপে ধনী আৰু চন্দ্ৰৰ ৰূপ হিচাপে পলক সংযুক্তভাৱে ধনীপলৰ ৰূপত পূজা কৰে মুঠতে জনজাতীয় বিশ্বাস প্ৰকৃতিক এক পবিত্ৰ বুলি গণ্য কৰি ঈশ্বৰৰ স্থান দিয়ে এইবাৰ আহিল অতিৰিক্ত প্ৰশ্নোত্তৰ 1 নম্বৰ সংস্কৃত ভাষাত বেদৰ অৰ্থ কি উত্তৰ জ্ঞান 2 নম্বৰ মহাবীৰক জিন বা জিতেন্দ্ৰিয় বুলি কিয় গণ্য কৰা হৈছিল উত্তৰ মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰি ইন্দ্ৰিয় জয় কৰিছিল বা কাম ক্ৰোধ লোভ মোহ আদিৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিছিল বাবে তেওঁক জিন বা জিতেন্দ্ৰিয় বুলি গণ্য কৰা হৈছিল 3 নম্বৰ জৈন ধৰ্মত কোন তিনিটা নীতি মানি চলিলে আত্মাই পুনৰ জন্মৰ কষ্টৰ পৰা ৰেহাই পায় বুলি বিশ্বাস কৰে উত্তৰ সৎকৰ্ম সৎজ্ঞান আৰু সৎব্যৱহাৰ 4 নম্বৰ তামিলসকলে শিৱৰ সৰু আৰু ডাঙৰ পুত্ৰ বুলি কাক বিশ্বাস কৰে উত্তৰ মুৰুগনক শিৱৰ সৰু পুত্ৰ আৰু পিল্লাইৰক শিৱৰ ডাঙৰ পুত্ৰ বুলি বিশ্বাস কৰি উপাসনা কৰে 5 নম্বৰ গাৰোসকলে কাক পূজা কৰে উত্তৰ তাতাৰা ৰাবুগাক 6 নম্বৰ দিগম্বৰ মানে কি উত্তৰ যিসকল জৈন ধৰ্মৰ লোকে মোক্ষ প্ৰাপ্তিৰ বাবে বস্ত্ৰ পৰিত্যাগ কৰে তেওঁলোকক দিগম্বৰ বোলা হয় 7 নম্বৰ শ্বেতাম্বৰ মানে কি উত্তৰ যিসকল জৈন ধৰ্মাৱলম্বী লোকে অকল বগা বস্ত্ৰ পৰিধান কৰে তেওঁলোকক শ্বেতাম্বৰ বোলা হয় এই পাঠটোৰ ইমানখিনিয়ে আছিল ইয়াৰ নেক্সট ভিডিঅ'বোৰত পিছৰ পাঠবোৰৰ বিষয়েও আলোচনা কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ